Hey dosto, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলোৰে ভালে আৰু মোৰো ভালে যা হওক বহুত দিনৰ পিছত আৰু এটা গুড নিউজ দিবলৈ ভিডিঅ'টো বনাইছো তো বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো ভিডিঅ'টো আপোনালোকে চালে গমে পাব ভিডিঅ' ক্লিপটো দেখুৱাম কিন্তু তাৰে আগতে কওঁ যে যিটো নেকি আগতে প্ৰথমে কৈছিল প্ৰমোদ বড়ো ডাঙৰীয়াই যে আমি জুলাইৰ 31 তাৰিখৰ ভিতৰত আমি এপইণ্টমেণ্ট দিম LP UP নতুন কৰি আৰু বাকিটো GTP দিলে তো বাকিখিনি কি কৈছে আপোনালোকে চাই লওক এতিয়া তাৰিখটো কেতিয়া হ'ব LP UP এপইণ্টমেণ্ট চাই লওক ভিডিঅ'টো হ'লে কাৰণে যিমান পাৰো শীঘ্ৰে আমি শিক্ষক পদবিলাক পুৰা কৰাৰ কাৰণে টিচাৰ এপইণ্টমেণ্ট দি আছো কেইদিনমান আগতে প্ৰায় 1400 আমাৰ হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী স্কুলৰ শিক্ষক আমি নিযুক্তি দিছো অহা 7 দিনৰ ভিতৰত আৰু 1000 LP আৰু ME টিচাৰ শিক্ষক আমি নিযুক্তি দিবলৈ গৈ আছো ইয়াৰ কাৰণে কমিটি গঠন কৰা হৈছে আৰু কমিটিয়ে বাছনি কৰা কাৰ্যসূচী ইতিমধ্যে সম্পন্ন কৰিছে আৰু আমাৰ 9ৰ শিক্ষকসকল সমাধান কৰা হ'ল আমাৰ 6 মাহিয়া টেটৰ সমস্যা আছিল বডলেণ্ডত হিটো আমি সমাধান কৰিছো আৰু 188 জন 78 জন বাকি আছিল হিটো আমি অতি শীঘ্ৰে এপইণ্টমেণ্ট দিবলৈ গৈ আছো আৰু ইয়াৰ বাহিৰে আমাৰ বিভিন্ন বিদ্যালয়ত বিজ্ঞান আৰু অংক শিক্ষকৰ কাৰণে শিক্ষকৰ বহুত কম হৈ আছে শৰ্টেজ হৈ আছে এই কথাটো লক্ষ্য ৰাখি আমি অহা 6 মাহৰ কাৰণে প্ৰথম এটা পাইলট প্ৰজেক্ট হিচাপে আমাৰ বিজ্ঞান শিক্ষাটো গুৰুত্ব